নমস্কাৰ আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ আলুৰ পুৰি বনাবলৈ। আমি আলুৰ যিবোৰ আলু পাৰাঠা খাইছোঁ, আলুৰ পাৰাঠা খুব ভাল লাগে। ঠিক সেইদৰে আমি আলুৰ পুৰি বনাব পাৰোঁ, যিবোৰ আমি সৰু ল'ৰা ছোৱালীক স্কুল যাওঁতে টিফিনত দিবলৈ খুব সহজ হয় আৰু সিহঁতে খায়ো ভাল পায় টিফিন লৈ গ'লে। গতিকে আলুৰ পুৰি কেনেকৈ বনায়, আলুৰ পুৰি ৰেচিপি বনোৱাৰ কাৰণে মই ইয়াত বইল আলু লৈছোঁ। এয়া 500 গ্ৰাম, আধা কেজি লৈছোঁ। ধনিয়া পাত লৈছোঁ, গৰম মছলা লৈছোঁ, চাট মছলা লৈছোঁ আৰু জিৰা পাউডাৰ লৈছোঁ। আৰু ইয়াত লৈছোঁ মই ময়দা লৈছোঁ। ময়দা 250 গ্ৰাম লৈছোঁ আৰু মই সৰু যিটো জইন সেইটো ইউজ কৰিছোঁ আৰু অইল ইউজ কৰিম জোখ অনুযায়ী ভাজিবৰ কাৰণে। ৰুটিবোৰ এনেকৈ বেলি লৈছোঁ। বেলি পেলাই আমি এনেকৈ খাপৰতে এনেকৈ জোখ কৰি এয়া পিচ কৰি কাটি উলিয়াই লৈছোঁ। এইবোৰ খুব সুন্দৰকৈ এখন লুচি জোখা। এতিয়া আমি এনেকৈ আলুবোৰ ল'ম। এনেকৈ আলুবোৰ লৈ এনেকৈ লৈ পেলাই এই বস্তুটো আমি কিনাৰটো এনেকৈ সমান কৰি দিব লাগিব। খুব সুন্দৰকৈ এনেকৈ লাগি গৈছে। এনেকৈ কৰি দিব লাগে। টিফিন বক্সত দিবলৈ খুব সুবিধা হয় আৰু ঘৰতো খাবলৈ মানে আলহী আহিলে দিলে খুব ভাল হয়। এনেকৈ ল'লোঁ, লৈ পেলাই আমি নিজে কৰি কিনাৰটো জইন লগাই দিওঁ। এনেকৈ কৰি দিওঁ, আলু পুৰি হৈ যাব। এতিয়া আমি খুব কম জুইটো অলপ কমকৈ দিব লাগিব। অইলবোৰ গৰম হৈ গৈছে, লাহে লাহে এখন ভাজি ভাজিব লাগিব। আলু সম্পদ ৰুটিটো যে বনাইছোঁ সেইটো দেখুৱা।
সুন্দৰ হৈছে পুৰিবোৰ, খুব সুন্দৰ হৈছে, সুন্দৰ হৈছে, এনেকুৱা হয়, এনেকুৱা হয়, খুব ধুনীয়া হৈছে। আজি আমাৰ আলুৰ যিটো পুৰি, আলু পুৰি বনাম বুলি কৈছিলোঁ, আলু সময় আমি পুৰি বনাইছোঁ, এয়া কমপ্লিট হৈছে। সকলোৱে তোমালোকে শিকিলা চাগে ন আলু পুৰি, গতিকে এয়া আমাৰ আলু পুৰি খুব ধুনীয়া হৈছে। আমি দেখুৱাইছোঁ আগতো, এয়া আলু পুৰিবোৰত এনেকৈ আলুবোৰ সোমাই থাকে, এনেকৈ এইবোৰ আমি টিফিনত দিবলৈ বা ঘৰত খাবলৈ বা আলহী আহিলে বনালে খুব সুন্দৰ হয়, এনেকৈ খাব পাৰিম। আৰু এতিয়া ঠাণ্ডা দিন, খুব ভাল লাগিব ধনিয়া পাত দি আলুৰ লগত আলু পুৰি খাবলৈ। আশা কৰোঁ চবেই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব। আজিলৈ ইমানেই, আজি আলু পুৰি বনোৱা দেখুৱালোঁ। অহা কালিলৈ আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ।